ডিচেম্বৰ 1951 চনত USSRখন বিচ্ছেদ হ'ল আৰু জন্ম হ'ল 15খন নতুন ৰাষ্ট্ৰৰ। কিন্তু লগতে জন্ম হ'ল গুৱাহাটীৰে এজন যুৱক। আজি এই কাহিনীৰ নায়ক কিন্তু সেই যুৱকজন নহয়, আন এজন যুৱক, যাৰ জন্ম হৈছিলে তাৰে ঠিক 6 বছৰ পাছত। জীৱনৰ খেলত বহুতো কম মানুহে নিজে ভাল পোৱা, নিজে কৰিব বিচৰা কাম কৰি সুখী হয়। কিন্তু শ্বাটাৰবাৰ্গ নম্বৰ 1-এ 2018 চনত বেষ্ট এমেচিয়ৰ ফটোগ্ৰাফাৰ অফ উলুবাৰী এৱাৰ্ডটি উপলব্ধি কৰি দেখাই দিলে যে সুৰুজক কোনেও ঢাকিব নোৱাৰে। তেওঁৰ ফটোগ্ৰাফীৰ বিষয়ে অবিশেষ জানিবৰ বাবে আমি তেওঁৰ মাতৃৰ লগতো বাৰ্তালাপ কৰিলোঁ। শ্বাটাৰবাৰ্গ নম্বৰ 1-ৰ সৰুকালৰ পৰাই ফটোগ্ৰাফীৰ ৰাপ আছিল নে? কাৰ? আৰে আপোনাৰ পুত্ৰ। নাই নাছিলে, সি এইবাৰহে দামী কেমেৰাটো কিনিলে। আমাৰ বাবাই যোৱা বছৰৰ পৰাই কেমেৰা এটা আৰু বাইক এখন খুজি আছিলে। আচ্ছা। আমাৰ এখেতে আকৌ বাবাই কিবা খুজিলে নিদিয়াকৈ থাকিবই নোৱাৰে নহয়। মই দুই গালত দুই চৰ লগাই তাক ক'লোঁ, হয় বাইকখন পাবি, নহয় কেমেৰাটো পাবি। তেতিয়াহে সি গৈ দামী কেমেৰাটো কিনিলে। কিবা কৰে সিহে জানে চাগে। আচ্ছা, আমি এনেকুৱা শুনিব পাইছোঁ যে তেওঁ জন্ম হোৱাৰ লগে লগে ডক্টৰে কৈছিল যে এজন মহান মানুহ আজি পৃথিৱীত জন্ম লৈছে। ভালকৈ মনত নাই, কিন্তু মহান কোন আছিল চাগে। কংগ্ৰেচুলেশ্যনছ, আপোনাৰ ঘৰত মক্কেল জন্ম হৈছে। ডক্টৰ ভট্টে বাৰু আচলতে কি কৈছিলে তাকেই জানিবৰ বাবে আমি তেওঁকো লগ ধৰিলোঁ। বহুতো কেঁচুৱা দেখিছোঁ, কিন্তু ইয়াৰ নিচিনা দেখা নাই। At a very early age, we diagnosed him with AASB, Acute Attention Seeking Behavior. AASB আক্ৰান্ত শ্বাটাৰবাৰ্গে যেন জীৱনৰ পৰম সুখবোৰৰ পৰা বহু দূৰত আছিল। তেওঁ মানুহৰ মন মোহিবলৈ গীটাৰো বজালে, গীতো গালে। হেল্ল', চেক চেক। হেল্ল'। কিন্তু যেন হতাশাই তেওঁৰ পিছ নেৰিলে। এই ঘটনাৰ সন্দৰ্ভত আমি তেওঁৰ পিতৃৰ লগতো কথা পাতিলোঁ। যৌৱন কালত সোমোৱাৰ পিছত সি বহুত হতাশ হ'বলৈ ধৰিলে। আৰে আমাৰ ল'ৰাৰ কি নাই যে বেলেগ ল'ৰা আছে? মই তাক চুলিত জেল লগাবলৈ দিলোঁ, বডি বনাবলৈ জিম যাবলৈ দিলোঁ। আৰে আজিকালি ল'ৰাই যে পিন্ধে সেই চুজ পেণ্টটো পিন্ধিবলৈ দিলোঁ। কিন্তু সি কাৰো লগতে মিলিব নোৱাৰিলে। এয়া তাৰ একিউট এটেনশ্যন ছিকিং বিহেভিয়াৰৰ কাৰণে বহুত বেয়া। আচ্ছা। চব মাকৰ ভুল, মই কৈছোঁ, চব মাকৰ ভুল এইবিলাক। ল'ৰাই বিচৰা বস্তু নেপালে আজিকালি এনেকুৱাই হয়। অৱশেষত চন 2018-ত ৰয়েল বোৰ্ড অফ এমেচিয়ৰ ফটোগ্ৰাফাৰ্ছ নামৰ বিশ্ববিখ্যাত সংগঠনটোৱে শ্বাটাৰবাৰ্গক তেওঁৰ আৰু কেমেৰাৰ ঘনিষ্ঠ সম্পৰ্কৰ বাবে বেষ্ট এমেচিয়ৰ ফটোগ্ৰাফাৰ অফ উলুবাৰী পুৰস্কাৰেদি সন্মানিত কৰিলে। আমাৰ SBয়ে সকলোকে ছাৰপ্ৰাইজ কৰি দিলে। Everyone was like, wow, and I was like, oh, ইমান মৰম লাগে SBটোক, he is the best, জানানে? বহুতো দিনৰ চেষ্টাৰ পিছত অৱশেষত আমি শ্বাটাৰবাৰ্গ নম্বৰ 1-ৰ লগত বাৰ্তালাপ কৰাৰ সুযোগটি পালোঁ। ইমান সন্মান আৰু বিশ্ববিখ্যাত হোৱাৰ পাছতো তেওঁ যেন একেই সহজ সৰল ৰূপেৰেই আমাৰ বাৰ্গত আহিলহি। নাইচ টু হেভ ইউ হিয়াৰ। Happy here, me too. কেনেকুৱা লাগিছে আজি বেষ্ট এমেচিয়ৰ ফটোগ্ৰাফাৰ অফ উলুবাৰী এৱাৰ্ডটো উপলব্ধি কৰি? তামাম লাগিছে, বাট মই সদায় গম পাইছিলোঁ মই এইটো এৱাৰ্ড পামেই। চ' ফটো ইমান ভাল হয় যে এইটো এৱাৰ্ড মই এনেই পাবলগীয়া আছিলে আৰু। আপুনি গান গায়, গীটাৰ বজায়, ফটো তোলে, ইমানবোৰ কাম কেনেকৈ হেণ্ডেল কৰে অকলে? মানুহে চব কাম এনেকৈ কৰিব নোৱাৰে, কিন্তু মই পাৰোঁ। মোৰ মাথাত বহুত জেগা আছে, এইফালে গীত, এইফালে গীটাৰ, এইফালে ফটোগ্ৰাফী, চব কৰিব পাৰি। যে উস্তাদ কি আতিফ আছলামে যে কৈছিলে যে
হম কিছ গলি যা ৰহে হে সেইটো শুনি পেলাই মই বহুত ইনস্পায়াৰ হ'লোঁ সেয়া আৰু মোৰ জীৱনৰ কথা আপোনাৰ ওপৰত বেলেগৰ ফটো চুৰ কৰাও কেছ চলি আছে চ' সেই বিষয়ত আপুনি কি কয় কিডাল চোৰ ফটোৰ তলত যে লিখা থাকে এটা ছিগনেচাৰ দেখিছানে নাই শ্বাটাৰবাগ নাম্বাৰ 1 সেইটো মোৰ ফটো বেলেগ মানুহে মোৰ ফটো চুৰ কৰে মই এইবোৰ পাত্তা নিদিওঁ বুজিছা আম্বুবাচী মেলাত চবতকৈ বেছি ফটো মই উঠাইছোঁ ছাগলীৰ ওপৰত বহি ফটো উঠাইছোঁ মানুহ শুই থাকোঁতে ফটো উঠাইছোঁ মানুহৰ বাথৰুমত সোমাই পেলাই ফটো উঠাইছোঁ মন্দিৰৰ ওপৰৰ পৰা ফটো উঠাইছোঁ পাৰক খেদি খেদি ফটো উঠাইছোঁ গছৰ ওপৰত ওলমি ফটো উঠাইছোঁ ইমান কোনোবাই পাৰিবনে কাৰোবাৰ ইমান সাহসে নাই বুজিছাই নাই ইমান খালি ফটো মই উঠাব পাৰোঁ খালি কি শ্বাটাৰবাগ নাম্বাৰ 1 ইমান ফটো উঠাব পাৰে কেছ দিলে কি হ'ব মোক চুৰ বুলি ক'লে কিনো হ'ব কিন্তু আপুনি তোলা ফটোবোৰ ইমান ভাল নহয় যে তহঁতি ফটোগ্ৰাফীৰ কথা কি জানো